নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ অসম চৰকাৰৰ যি 1 লাখ নিযুক্তি সেই 1 লাখ নিযুক্তিত সহায় হোৱাকৈ আমি ষ্টেটিক জিকেৰ এটা সিৰিজ আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাব যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় বা ভিডিঅ'সমূহৰ পৰা আপোনালোক উপকৃত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনো বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন অৰ্থাৎ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ যিখিনি প্ৰশ্ন ৰিলেটেড আহিব পাৰে সেইখিনি আমি আৰম্ভ কৰিছোঁ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন গোটেইখিনি মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো ইউএনৰ প্ৰথম মহাসচিবজনৰ নাম কি ইউএনৰ প্ৰথম মহাসচিবজনৰ নাম কি উত্তৰটো হ'ব ইউএনৰ প্ৰথম মহাসচিব ট্ৰিগবেলি মনত ৰাখিব যে ইউএনৰ প্ৰথম মহাসচিব ট্ৰিগবেলি ছেকেণ্ড প্ৰশ্নটোলৈ গৈছোঁ ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ মহাসচিবজনৰ নাম কি ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ মহাসচিবজনৰ নাম কি উত্তৰটো হ'ব ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ মহাসচিবজনৰ নাম এণ্টনিঅ' গুটাৰেছ ৰাষ্ট্ৰসংঘৰ বৰ্তমান মহাসচিব মনত ৰাখিব 3 নম্বৰ প্ৰশ্নলৈ গৈছোঁ মহাসচিবৰ কাৰ্যকাল কিমান বছৰ মহাসচিবৰ কাৰ্যকাল কিমান বছৰ উত্তৰটো হ'ব মহাসচিবৰ কাৰ্যকাল 5 বছৰ 4 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ৰাষ্ট্ৰসংঘৰ পতাকাত কি চিত্ৰ আছে উত্তৰটো হ'ব ৰাষ্ট্ৰসংঘৰ পতাকাত ৱৰ্ল্ড মেপ আৰু অলিভ লিফ আছে মনত ৰাখিব ৱৰ্ল্ড মেপ আৰু অলিভ লিফ যি সিৰিজ এই সিৰিজটোৰ পৰা আপোনালোকে 3 পৰা 4টা প্ৰশ্ন যি কমন এক্সাম হ'বলৈ গৈ আছে অসমত তাৰ পৰা আপোনালোকে পাবলৈ সক্ষম হ'ব ভিডিঅ'কেইটা গুৰুত্ব সহকাৰে চাব আৰু পাৰিলে এইটো ৰিভাইজ কৰি ল'ব 5 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি IAEA অৰ্থাৎ IAEA ইয়াৰ স্থাপনা কিমান চনত হৈছিলে এইটো সুধি থাকে মনত ৰাখিব 1957 চনত 1957ত ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চিৰ স্থাপনা হৈছিল ইয়াৰ মুখ্য কাৰ্যালয় ভিয়েনা অষ্ট্ৰিয়াত অৱস্থিত ভিয়েনা অষ্ট্ৰিয়াত IAEA মুখ্য কাৰ্যালয় অৱস্থিত 6 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ স্থাপনা হৈছিল 1919 চনত আৰু এটা ঘটনা ভাৰতবৰ্ষত সংঘটিত হৈছিল সেইটো হৈছে জালিৱালাবাগ হত্যাকাণ্ড মনত ৰাখিব আৰু এইটো কিমান চনত হৈছিলে আপোনালোকে তলত কমেণ্ট কৰিব পাৰে 2 নম্বৰ ইয়াৰ মুখ্য কাৰ্যালয় জেনেভা ছুইজাৰলেণ্ডত ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত 7 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অত্যন্ত গুৰুত্বপূৰ্ণ এই অৰ্গেনাইজেশ্যনটো এইটোৰ পৰা যিকোনো প্ৰশ্ন আপোনালোকে লাভ কৰিব যিহেতু এটা মহামাৰী চলি আছে আৰু এই যি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন তাৰ গুৰুত্ব বৃদ্ধি হৈছে গতিকে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে 1 নম্বৰ ইয়াৰ স্থাপনা 1948 চনত WHOৰ স্থাপনা কৰা হয় ইয়াৰ মুখ্য কাৰ্যালয় জেনেভা ছুইজাৰলেণ্ড ইয়াৰ হেড বা ডিৰেক্টৰ জেনেৰেল টেড্ৰছ এড্ৰনম আপোনালোকে মনত ৰাখিব 8 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ৱাটানহুড টুইনছ বুলি কোৱা হয় ৱৰ্ল্ড বেংক আৰু মনিটাৰী ফাণ্ডক এইটো অত্যন্ত গুৰুত্বপূৰ্ণ মনত ৰাখিব 1 নম্বৰ স্থাপনা 1945 চনত ইয়াৰ জন্ম হৈছিল মুখ্য কাৰ্যালয় ৱাশ্বিংটন DC আমেৰিকা DCত IMFৰ কাৰ্যালয় অৱস্থিত হেড ক্ৰিষ্টেলিনা জৰ্জিভা IMFৰ হেড মুদ্ৰা SDR স্পেচিয়েল ড্ৰয়িং ৰাইট মনত ৰাখিব আৰু এটা কথা আপোনালোকক ইয়াতে জনাই দিছোঁ ফাৰ্ষ্ট মেনেজিং ডাইৰেক্টৰ গীতা গোপীনাথক খুব কম দিনৰ আগতে IMFত ফাৰ্ষ্ট মেনেজিং ডাইৰেক্টৰ হিচাপে নিযুক্তি দিয়া হৈছে এই কথাটো মনত ৰাখিব তেওঁ ভাৰতৰ সৈতে সম্পৰ্কিত 9 নম্বৰ প্ৰশ্নলৈ গৈছোঁ বিশ্ব বেংক ৱৰ্ল্ড বেংকৰ বিষয়ে যিখিনি কুৱেশ্যন হ'ব পাৰে সেইখিনি লিখা হৈছে ইয়াতে স্থাপনা 1944 চনত বিশ্ব বেংকৰ স্থাপনা কৰা হয় মুখ্য কাৰ্যালয় ৱাশ্বিংটন DC আৰু ইয়াৰ হেড হ'ব ডেভিড মালপাছ মনত ৰাখিব আৰু এটা প্ৰশ্ন আহিব পাৰে বিশ্ব বেংকক লৈ IBRDৰ ফুল মিনিংটো আহিব পাৰে এইটো আপোনালোকে মনত ৰাখিব ইণ্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকশ্যন এণ্ড ডেভেলপমেণ্ট
10 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ইউনেস্কো অত্যন্ত গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ স্থাপনা হৈছিলে 1945 চনত মোৰ ডাটা এণ্ট্ৰি কৰোঁতে এইটো ভুল হৈ গৈছে 1945 চনত আপোনালোকে মনত ৰাখিব মুখ্য কাৰ্যালয় পেৰিছ ফ্ৰান্সত ইয়াৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু ইয়াৰ স্থাপনা হৈছিলে 1945 চনত 1945 11 নম্বৰ প্ৰশ্নলৈ গৈছোঁ ইউনাইটেড নেশ্যনছ চিলড্ৰেন ফাণ্ড ইউনিচেফৰ স্থাপনা হৈছিলে 1946 ত 1946 চনত ইয়াৰ স্থাপনা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ধন্যবাদ